মিলনজ্যোতি অস্তৰা সংস্থা এইটো আমাৰ জ্যোতিনগৰ বৰপেটা ৰোডত এটা অনুষ্ঠান সংস্থা এটা গতিকে আমাৰ সংস্থাৰ জন্ম প্ৰতিষ্ঠা দিৱস হ'ল 24 ফেব্ৰুৱাৰী 2010 চনত আমাৰ প্ৰতিষ্ঠা হৈছিলে আৰু আমি প্ৰতিষ্ঠা দিৱসৰ দিনাখন আমি বিভিন্ন অনুষ্ঠান কৰোঁ। এইবাৰ আমি স্বাস্থ্য সেৱা যিটো শিবিৰ এই শিবিৰটোৰ আয়োজন কৰিছোঁ আৰু ইয়াতে বিনামূলীয়া হিচাপে আমাৰ বৰপেটা ৰোডৰ যিটো মেডিকেল টিম তেওঁলোকে স্বাস্থ্য পৰীক্ষা সহযোগ কৰিব। গতিকে আমি সকলোকে ইয়াত আমন্ত্ৰণ জনাইছোঁ যে আমাৰ এই সুবিধাখিনি ৰাইজে গ্ৰহণ কৰে। কি পৰীক্ষা কৰা হ'ব? আমাৰ ইয়াতে ব্লাড প্ৰেছাৰ, তাৰপিছত চুগাৰ আৰু বিশেষকৈ যক্ষ্মা ৰোগ আৰু চকু চিকিৎসা। মিলনজ্যোতি অস্তৰা সংস্থাৰ তৰফৰ পৰা আমাৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই স্বাস্থ্যসেৱা শিবিৰটো আয়োজন কৰা হৈছে। ইয়াত আমাৰ জিলা স্বাস্থ্য সেৱাই আমাক সহায় কৰিছে আৰু আমাৰ লগতে আমাৰ চাৰ্টিফিকেট যিটো লোকেল বৰপেটা হস্পিটেলৰ পৰাও তেখেতসকলৰ ষ্টাফবিলাক আহিছে। আমি ৰাইজক যাতে আমি এটা সুবিধা দিব পাৰোঁ, যাতে বিনামূলীয়াকৈ ইয়াতে ওচৰতে আমি চিকিৎসা সেৱাটো আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস কৰিছোঁ। গতিকে এইখিনি যাতে সকলোৱে গ্ৰহণ কৰে সেইটোৱে আমি আশা কৰিছোঁ। কিমান বাৰ্ষিক এইবাৰ আপোনালোকৰ? এইটো আমাৰ 15-14 বছৰ হৈ গ'ল। 14 বছৰ ইয়াৰ আগতে আমি কিবা পাৰোঁ এনেকুৱা আৰু আগতেও এটা অনুষ্ঠান কৰিছোঁ আৰু অন্যান্য সামাজিক অনুষ্ঠানতো আমি যেনেকৈ ক'ভিডৰ সময়তো আমি ৰাইজৰ ওচৰত কিছু দান বৰঙণি আমি আগবঢ়াইছিলোঁ। তেনেকৈ আমি কিছুমান উন্নয়নমূলক কামতো আমি ব্ৰতী হৈছোঁ। এইটোৱে আমাৰ উদ্দেশ্য। আমাৰ এই সংস্থাটো হৈছে 40 বছৰ ঊৰ্ধৰ সকলোবিলাক ছিনিয়ৰ চিটিজেন, বেছিভাগেই আমাৰ ৰিটায়াৰ্ড মানুহ, চাকৰিয়াল 2-এজনহে আছে। গতিকে আমি প্ৰয়াস কৰিছোঁ যাতে আমাৰ এই সংস্থাটোৱে আৰু উন্নয়নমূলক কাম কৰিব পাৰে। তাৰ বাবে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজক আমি সেৱা কৰিবলৈ আমাক সুবিধা দিয়ে। মিলনজ্যোতি অস্তৰা সংস্থাৰ সৌজন্যত এটা বিনামূলীয়াভাৱে তেওঁলোকে স্বাস্থ্য সেৱা আয়োজন কৰিছে। গতিকে এই স্বাস্থ্য সেৱা শিবিৰটো আমি বৰপেটা ৰোড ব্লক PHCৰ আমাৰ চিকিৎসক তথা চিকিৎসা কৰ্মচাৰীয়ে আমি সহযোগ কৰিছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ যিটো 100-দিনীয়া TB ইলিমিনেশ্যন প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমটো আমি ইয়াতে উপস্থাপন কৰিছোঁ। ইয়াত তেনেকুৱা সন্দেহজনক TBৰ ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু তেওঁলোকৰ কফ বা স্পুটাম সংগ্ৰহ কৰা হ'ব। অনতিপলমে এইবিলাক আমি লেবৰেটৰীত পৰীক্ষা কৰি যদি আমি পজিটিভ কেছ পাওঁ তেওঁলোকৰ বিনামূলীয়া চিকিৎসা ব্যৱস্থা কৰি দিম। আৰু লগতে আমাৰ চকু বিষয়ৰ এটা কৰ্মচাৰীৰ দ্বাৰা আমি ইয়াতে চকু বিভাগটো ৰাখিছোঁ আৰু চকু পৰীক্ষা কৰি সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি চশমাৰো ব্যৱস্থা কৰিছোঁ। ঠিক এইখিনিয়ে।